নমস্কাৰ সকলোকে ভিডিঅ'টো একদম ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ যিহেতু ডিউটি 8টা বজাৰ পৰা আছে সেইকাৰণে একদম জলদি কামবোৰ কৰি লৈছোঁ যিহেতু গা চা ধুই খানা বনাই আকৌ টিফিন ৰেডি কৰিব আছে মই মুখ ধোৱাৰ আগতে অলপ পানী খাই লৈছোঁ ক'ৰবাত কোৱা শুনিছিলোঁ এইটো বোলে ভাল হয় সেইকাৰণে মই এতিয়া খাব চেষ্টা কৰিছোঁ আৰু গা ধুই আহিলোঁ গা ধুই আহি আকৌ এক কাপ কুহুমীয়া গৰম পানী খাই লৈছোঁ এইটো নতুনকৈ এড কৰিছোঁ কাৰণ মই গৰম পানী খাই একদমেই বেয়া পাওঁ এই আকৌ কল খাই লৈছোঁ ব্ৰেকফাষ্টত তাৰপিছতে টিফিনটো ৰেডি কৰি লৈছোঁ টিফিনটো ৰেডি কৰাৰ পিছতে আকৌ জলদি মই ৰেডি হৈ লৈছোঁ সঁচাকৈ ৰাতিপুৱা সময়খিনি যে ইমান বেছি সৰহ তথাপি অকণমান ভিডিঅ' কৰি লৈছোঁ আপোনালোকৰ বাবে তাৰপিছতে বাহিৰত দেখিছোঁ যে বেলি বাইদেউ ধুনীয়াকৈ ওলাই আছে মনটো একদম শান্তি লাগি গ'ল পৰিস্থিতি যিহেতু একদম বেয়া হৈ আছে চাৰিওফালে কেৱল পানী হৈ আছে সকলোবোৰ ভালে থাকক ময়ো ভালে থাকোঁ তাৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ ভগৱানৰ ওচৰত তাতকৈ বেছি একো কৰিবও নোৱাৰোঁ বাৰু যি কি আৰু লগ পাই আছোঁ নেক্সট মিনিট লগত আজিলৈ আহিছোঁ দেই বাই বাই সকলো ভালে থাকক